সকলোকে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে আজি মই গৈ আছোঁ আমাৰ ওচৰতে থকা আঞ্চলিক শিৱনলীয়া থানালৈ। তাত প্ৰতিটো সোমবাৰে বহুখিনি ভক্তৰ ভিৰ হয়। আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, গতিকে বহুত দূৰ দূৰৰ পৰা ভক্তসকলে বাবাৰ আশীৰ্বাদ ল'বলৈ এই থানখনলৈ আহে। প্ৰত্যেক বছৰে এই থানখনত শাওণ মাহৰ শেষৰটো সোমবাৰত হোমযজ্ঞ কৰা হয় আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। কিন্তু যোৱা বছৰ আৰু এই বছৰ কৰোণা মহামাৰীৰ বাবে হোমযজ্ঞ কৰিব পৰা হোৱা নাই। আশা কৰোঁ বাবাৰ আশীৰ্বাদত গোটেই পৃথিৱীলৈ এটা স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব, কিয়নো কৰোণা মহামাৰীয়ে এই দুটা বছৰত যথেষ্টখিনি ক্ষতি কৰিছে। আশা কৰোঁ স্বাভাৱিক পৰিস্থিতি অতি সোনকালে ঘূৰি আহিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু থানখন কেনেকুৱা লাগিছে এটা ধুনীয়া কমেণ্ট দিব, আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ এই থানখনৰ বিষয়ে অসমৰ প্ৰত্যেকজন মানুহে গম পায়। তেন্তে বলক এতিয়া থানখনৰ ভিতৰলৈ সোমাই যাওঁ। আমি আহি পোৱাৰ আগতে ইতিমধ্যে থানখনলৈ বহুতো ভক্ত আহিছে। প্ৰথমতে বাবাৰ ওচৰত এটা সেৱা জনাই ল'লোঁ। থানখনলৈ অহা ভক্তসকলক এওঁলোকে চাহ দি আছে। ল'ৰাহঁতে পূৰা কাম কৰি আছে, গতিকে অকণমান উঠাই দিলোঁ আৰু।
সন্ধিয়া সময়ত থানখনত চাকি বন্তি জ্বলাই দিলোঁ। দিনৰ গোটেইখিনি কাৰ্যসূচী ধুনীয়াকৈ সমাপ্ত হোৱাৰ পিছত আমি এতিয়া গোটেইখিনি ল'ৰা মানে যিখিনি ডেকা ল'ৰা আছে আমি গোটেইখিনি থোপ হৈছোঁ আৰু এতিয়া বাবাৰ নামত কিবা অকণমান মানে ধৰ্মমূলক গীত চিত পৰিৱেশন কৰিম। তাৰে পিছত খিচাৰি টিচাৰি অকণমান খাম আৰু অকণমান ধেমালি কৰিম আৰু গোটেইকেইজন ল'ৰা মিলি। দীপজ্যোতি, ৰুবুল, আমাৰ অংকুৰ ভাই, জয় শ্ৰী মহাকাল। তাৰে পিছত এইফালে আছে আমাৰ বিজিত আছে, চম্পক আছে। আই কৈ দিয়া আবাৰ কোন মাইনাহঁত আহিছে ইয়াত। ইহঁতে বা কি কৰি আছিলে এইবিলাক? এইটো হ'ল একদম পিয়ৰ ঘোটা আৰু ঘোটা মেইন বাবা। মেৱে তামাম ঘোটা খাই আছে। চাম বাবা মুখখন অকণমান নবৌ খাই আছে। Viva Bapak Kudus!
চবে মিলি আমি বাবাৰ নামত অলপ ফূৰ্তি কৰিলোঁ এতিয়া প্ৰসাদ খাওঁ তাৰে পিছত খিচাৰি খাম আৰু আজিৰ কাৰ্যসূচী সমাপ্ত কৰিম এতিয়া খিচাৰি খাম আৰু ঘৰত যাম